আজি কলোক আজি হামু সকলোকে যুদ্ধ দেখাবো আমিনো কি কম আৰু এইয়া সব ওপৰত থকা জনৰ মহিমা আৰু হলেও ইমান লাগিব নাপায় কিন্তু দেই জীৱনত প্ৰথমবাৰৰ বাবে দেখিলো আৰু চাবচোন এজনীক মানে এনেকে উলটাই দিছে নহয় উলটাই দিয়াৰ পিছত পকাত যে মুখখন গৈ কেনেকৈ ঘুহনি খাই গৈছে চাই লওক আৰু যোনজন মহাপুৰুষৰ কাৰণে এই যুদ্ধখন হৈছে মহাপুৰুষজনো কম নহয় কিন্তু বহুত ওপৰৰ মাল চিংগুলবোৰে বিচাৰি ফুৰোতেই যায় কিন্তু যোনবিলাকে পায় 2-3 জনীকৈ পায় কি হৈ আছে এইবিলাক অ মাইনাহত চিন্তা কৰিব নালাগে ৰাতিলে মুখকিখন ফুলি ফুলি থাকিব ঘৰলৈ যোৱাৰ আগতে টিটি বেজি লৈ ল'বা টিটি মানে বিষৰ বেজি নহলে হে ভাগৰ বিষত থাকিব নোৱাৰিবা মাইলে গালা ইয়াক তো মাইলে আও বাপুতিহঁত তোমালোকে এইবোৰ কি কৰিছা মানে ভগৱানে যেতিয়া মাল খায় নৰ মনুষ্য ক'ত নোখোৱাকে থাকিব আৰু এইবোৰে আৰু এইবোৰ মানে ভগৱানে খাই দেখাই দিছে মানুহে নোখোৱাকৈ থাকিবনে অ ককাইদেউহঁত আপোনালোকে এইবোৰ অভদ্ৰামি কৰি আমাৰ সংস্কৃতি মানে অসমীয়াৰ যোনটো শংকৰদেৱৰ সংস্কৃতি হয় নহয় কিয় অপমান কৰিছে এইবোৰ কৰি কি বুজাব খুজিছে মানে আপোনালোকে কওকচোন শংকৰদেৱে কি মদ খাই ভাওনা কৰিবলৈ দিছিলে নেকি ইহঁতৰ দৰে মানুহবোৰেই সেই তাহানিৰ পৰা গুৰুজনাৰ যোনটো সংস্কৃতি এই সংস্কৃতিটোক দাগ লগাই আহিছে মানে এই সংস্কৃতিটোৰ কি বদনাম কৰিব বিচাৰিছে নেকি দাগ লগাই গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ পিছলে যাতে এনেকুৱা কামবোৰ নকৰে ভাল হ'ব শিৱই মাল খায় এটা কথা ঠিক কিন্তু এই শিৱই মাল খোৱাৰ পিছতো পাৰ্বতীক পাহৰি যোৱা নাই কৈছে যে পাৰ্বতী খবৰটো সুধি চোৱাচোন তো গাইজ এটা কথা কি গম পায়নে প্ৰেম কৰিলে সেই শিৱৰ দৰে কৰিব লাগে যাতে মালটুপি দি লোৱাৰ পাছতো যাতে পাৰ্বতীক পাহৰি নাযায় এইবাৰ ভাওনাৰ নামত মানে ভাওনাৰ আখৰা নামত কি অভদ্ৰামি হৈ আছে আপোনালোকে চাই লওকচোন তোমালোকে ক'ৰ পৰা আহিলা বেইছাসকল নাগৰিকসকল কৰ পৰা আহিলি তহঁত বাপেৰৰ মূৰৰ পৰা আহিছে বাপেৰৰ মূৰৰ পৰা আহিছে সভ্য কৰবাৰ ভাওনা ৰিহাৰ্চেল কৰিছ নে বাপেৰৰ মূৰাটো কৰিছ সৰু পোৱালীবিলাকক এইবিলাকে শিক্ষা দিছে আৰু মানে বেয়া বেয়া ভাষা শিকাইছে আৰে বাবা এইবোৰ কিয় কৰ তহঁতে তোমালোকে ক'ৰ পৰা আহিলা বেইছাসকল নাগৰিকসকল কি ক'ম আৰু ইহঁতক কৈতো লাভ নাই অভদ্ৰই হয় সঁচাকে গতিকে ভালক বুজাবা ঠাহে ঠিহে নুবুজাক বুজাবা ধেমেহা চাপৰে আৰু ধেমেহা চাপৰটো দিবলৈ ডাঙৰ হয় ন গতিকে সন্মানটো বজাই ৰাখিব লাগে আৰু আমাৰ লখিমপুৰ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী ছোৱালী কিজনী ইমান ধুনীয়া ও মাই গড গোটেই কিজনীয়ে সিংগল যদি বিচাৰা ৰিলেশনশ্বিপত আহিব मारो मुझे मारो नहीं ये मजाक লখিমপুৰৰ মালকিটা এন্ধাৰে মুন্ধাৰে যদি পাই যায় নহয় দিগদাৰ কৰি দিব গোটেই কিজনীয়ে সিংগল যদি বিচাৰা ৰিলেশনশ্বিপত আহিব পাৰা আৰে মাইনাহঁত স্কুলত তোমালোকে পঢ়িবলৈ গৈছা নে মানে এইবোৰ অভদ্ৰামি কৰিবলৈ গৈছা শিক্ষকসকলে চাগে এয়াই শিকাইছে আৰু মানে ক'ত কি ধুনীয়া ধুনীয়া ল'ৰা আছে মানে বেয়া কথা কেনেকৈ ক'ব লাগে এয়াই শিক্ষা দিছে নেকি ये बहन जो सारे मिलके हमको पागल बना रहे हैं मादर चौथ के बच्चे
কি ক'ম আৰু এইবোৰক কৈ কৈ নিজে ভাগৰি গৈছোগে যাওঁগে আৰু बाय बाय टाटा गुड बाय गया